Hello guys, welcome back to my channel after many days. বহুত দিনৰ পিছত আপোনালোকক লগ পাইছো সকলোকে ভাল লাগিছে আজি এণ্ড আজি মই ডাইৰেক্ট ভিডিঅ'টো কৰিছোঁ গুৱাহাটীৰ পৰা য'ত মই আছোঁহি আজি টিংগুৰ ৰুমত টিংগুৰ ৰুম মিনছ কোৱাৰ্টাৰ হয় তাতৰ আংকলৰ এণ্ড এইপিনে টিংগু ই আৰু মই আজি একেলগত যাওঁ আৰু ওলাই কিনে ক'ৰবাত ফুৰোগৈ চ' আৰু প্লেনছ কিছুমান আছে সৰু সুৰা আপোনালোকক দেখাম চ' চাই থাকিব ব্লগটো এণ্ড চৰি ফৰ আপলোডিং লেট কাৰণ মানে বহুত কথা আছে কম আপোনালোকক চ' দিছ ইজ মাই নিউ ড্ৰেছ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে মোক বেয়া লাগিছে ক'ব ভাল লাগিছে ক'ব চ' কেনেকুৱা লাগিছে ক'ব আৰু ৰুমৰ পৰা ওলাই গ'লোঁ এতিয়া আৰু এতিয়া উবেৰ বুক কৰিছে টিংগুৱে এণ্ড আমাক পিক আপ কৰিব আহিছে লোকেশ্যনত চ' গাইজ ফাইনেলি যাব ওলাইছোঁ শ্বিলং আজি ডে' 2 এণ্ড লগত গৈছে টিংগুৱে পিনে চ' ৰাস্তাবিলাক দেখাই যাম আপোনালোকক যোৱা টাইমত এণ্ড তাত খুব এনজয় কৰিম কম টাইমৰ কাৰণে গৈছোঁ চ' শ্বিলং বৰ্ডাৰত সোমাই আছোঁহি আৰু এইপিনে টিংগু এক্টিভা স্কুটিৰ লগত আমি এতিয়া চেঞ্জ কৰিছোঁ একচুৱেলি মই চলাই আছিলোঁ গোটেই ৰাস্তা এণ্ড এতিয়া তাক দি দিলোঁ এণ্ড এতিয়া মই উঠি কেনে যাওঁ চ' শ্বিলং পোৱাৰ লগে লগে মিনছ আপোনালোকক গোটেই ৰাস্তাটো দেখাই যাম এণ্ড চাই থাকক ব্লগটো এণ্ড মিছ নকৰিব এটা ক্লিপ গাইজ আমি আহিছোঁ এতিয়া ক'ত আহিছোঁ ক'ভিড স্ক্ৰিনিং চেণ্টাৰ এণ্ড কি ওলাব আহিছোঁ নাজানো খালি এতিয়া গৈ মেলিহে গম পাম চ' ব'লক মোৰ লগতে फाइनली हम निकल चुके हैं अब और हम जा रहे हैं शिलोंग तो আপোনালোকে চাই থাকক ব্লগটো এণ্ড এনজয় কৰক কেনেকুৱা লাগিছে ভাল লাগিছে ন আমি উমিয়াম লেক পালোহি এণ্ড দেখিছে ভিউটো ইমানেই ধুনীয়া আৰু উমিয়াম লেক ইমানেই ডাঙৰ যে আপোনালোকে আহিলে মিনছ একদম চাইট চিং ভিউ এণ্ড বেছি টাইম নাই চ' তলত নগ'লোঁ তাত বটিং চটিং কিবা কিবি কৰিব পাৰি কিন্তু আমি তলত নগ'লোঁ এণ্ড চাই লওক ভিউটো বেছি ঠাণ্ডা এইফালে বহুত বেছি ঠাণ্ডা হৈ আছে নাও উই হেভ ৰিচ এলিফেণ্ট ফলছ আৰু এলিফেণ্ট ফলছ আমি এতিয়া পাইছোঁ এণ্ড আপোনালোকক দেখাই যাম আগত বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু এইটো ফলটো বহুত হিউজ হয় আৰু বহুত ডাঙৰ হয় এণ্ড এইপিনে ষ্টেপ আমি তলত মিনছ নামি যাব লাগে দেন তাত গৈ কিনে আৰু ধুনীয়া ধুনীয়া চিনেৰি আছে আপোনালোকে চাব আৰু আহিব পাৰিলে ইয়াত টিকেটৰ দাম 100 ৰুপিজ এতিয়া কৈ দিছোঁ চাব গৈ আছোঁ এলিফেণ্ট ফলছ আজি মোৰ পিছপিনে হওক চবে এণ্ড শ্বিলং অহা প্লেন আছিলে ঘপকৈ আহি গ'লোঁ এণ্ড বেছিকৈ জেগা দেখাব নোৱাৰিম চেৰাপুঞ্জীত যাব নোৱাৰিম আজি এলিফেণ্ট ফলছটোকে দেখাই দিওঁ নেক্সট টাইম আহিলে সেইটো কাৰণে কৈছিলোঁ নহয় সেইটো কাৰণে যাওঁ কৈ
সেনেকুৱা একোৱে নহয়। এইখিনিতে এটা উঠো হা। তাত উঠিম, ডাইৰেক্ট উঠিম ইয়াত। অঁ ভিডিঅ' কৰি লৈছোঁ। প্ৰশ্ন হয় নেকি? হ'ব। চ' দিছ ইজ দ্য এলিফেণ্ট ফলছ এণ্ড আপোনালোকে দেখিছে বহুত ডাঙৰ আছে। পানী ফ্ল'টো সিমান স্পীডকৈ অহা নাই, হ'লেও কোনে কোনে আহিছে ইয়াত কমেণ্ট কৰি জনাব। চ' ফাইনেলি দেখিছে মোৰ পিছপিনে চুলি বেয়া হৈ গ'ল, হেলমেট পিন্ধি পিন্ধি এলিফেণ্ট ফলছ এণ্ড লগত টিংগু। এণ্ড চ' ছাডেন প্লেনিং অলৱেজ ৱৰ্কছ। আমি ছাডেনকৈ প্লেন কৰিলোঁ, আহি গ'লোঁ, ভাল লাগিলে। এণ্ড পাওঁতে পাওঁতে দেৰি হ'ব চাগে, ৰাতি হৈ যাব আই থিংক। চ' তেতিয়ালৈকে আপোনালোকে, মই অফক'ৰ্ছ ব্লগটোত চব দেখাই থৈছোঁ, আপোনালোকে চাব সকলোৱে। এণ্ড যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যন আপোনালোকৰ তাত পাই যায়। এণ্ড চ' আপোনালোকক আৰু এবাৰ ভিউটো দি দিছোঁ বেক চাইডৰ পৰা। চ' আহিলোঁ আৰু এনেই ফুৰিবলৈ, লগৰ দুটা, আমি দুটা। চ' ব'লক যাওঁ এতিয়া। ফাইনেলি গাইজ ঘূৰিব ল'লোঁ। তিনি ঘণ্টা বৰষুণত ফচাৰ পিছত আমি গুৱাহাটী পালোগৈ ৰাতি 10টা বজাত। এণ্ড দেখিছে ত' ভিডিঅ' কি কৰিব আৰু।